মই Ph.D কমপ্লিট কৰিছোঁ ডিপাৰ্টমেণ্ট অফ সাইকোলজি গুৱাহাটী ইউনিভাৰ্চিটি ফালৰ পৰা। মোৰ নাম পূৰ্ণিমা পেগু বড়ো। এতিয়া মই বড়ো মানুহ লগতে বিয়া হৈছোঁ। লগতে মই এতিয়া বহুত সুখী। হালবাৰী বাক্সাত বিয়া হৈছোঁ। মোৰ বহুত ইচ্ছা আছিলে সৰুৰ পৰা Ph.D কৰাৰ। মোৰ লগত Ph.D কমপ্লিট কৰিবলৈ মোৰ হাজবেণ্ড ধ্ৰুপজিত বড়ো, মোৰ আই আছে, লগতে ফুলেশ্বৰী বড়ো, মোৰ মা মাদাৰ ইন ল, লগতে মোৰ দেউতাৰ প্ৰেৰণা আৰু উৎসাহন মই সেইখিনি হেক কৰিব পাৰিছোঁ। आंथ' जोबोद गोजोननाय मोनदों। दिनै गोबां स्ट्रागल खालामबाय, अलमोस्ट 4 years स्ट्रागल खालामबाय PhD नि थाखाय। गोबां बिदिनो जेलफोराव थांनांदों, जेलफोराव थांनानै बिदिनो कनविक्सफोरजों रायलायनांदों, इन्टारभिउ लानांदों, आरो स्टाडि खालामनांदों, आरो हर सान बिदिनो खस्थ' खालामदोंमोन। स' दिनै फाइनालि खस्थ' खालामनायनि फिथाइखौ मोनबाय, PhD खौ कमप्लिट जाबाय। बेनिखायनो गोजोननाय मोनदों, इसोरखौबो हामबाय होनदों। মোৰ নাম পূৰ্ণিমা পেগু বড়ো। এতিয়া মই বড়ো মানুহ লগতে বিয়া হৈছোঁ। লগতে মই এতিয়া বহুত সুখী আৰু এইকাৰণে মই ক'ব বিচাৰিছোঁ যে মই Ph.D কমপ্লিট কৰিছোঁ ডিপাৰ্টমেণ্ট অফ সাইকোলজি গুৱাহাটী ইউনিভাৰ্চিটি ফালৰ তাৰ পৰা। হালবাৰী বাক্সাত বিয়া হৈছোঁ আৰু মোৰ অৰিজিনেল মই নৰ্থ লখিমপুৰ আছাম তাৰ পৰা বিলং কৰোঁ। মোৰ বহুত ইচ্ছা আছিলে সৰুৰ পৰা Ph.D কৰাৰ আৰু লগতে মোৰ দেউতা মিষ্টাৰ আইচেন পেগু, তেওঁ জনফৰ্ড খ্ৰীষ্টিয়ান ইংলিছ হাইস্কুলৰ প্ৰিন্সিপাল আছিলে। তেওঁ বৰ্তমান নাই। মই দেউতাৰ কথাৰ পৰা বহুত উৎসাহিত হয় আৰু লগতে মই Ph.D কৰাৰ আগৰ পৰাই ইচ্ছা আছিলে। সেইকাৰণে মই আৰু লগতে সাইকোলজি বিভাগটো মোৰ কাৰণে বহুত প্ৰিয় আৰু সদায় থাকিব। বহুতখিনি কথা শিকিলোঁ। এইখিনি ক্ৰেডিট মই জিজাছ খ্ৰাইষ্টক দিব বিচাৰোঁ, কাৰণ ঈশ্বৰৰ ব্লেছিঙত অনুগ্ৰহত মই বহুতখিনি পালোঁ। আৰু লগতে মোৰ লগত Ph.D কমপ্লিট কৰিবলৈ মোৰ হাজবেণ্ড ধ্ৰুপজিত বড়ো, মোৰ আই আছে, লগতে ফুলেশ্বৰী বড়ো, মোৰ মা মাদাৰ ইন ল, লগতে মোৰ দেউতাৰ প্ৰেৰণা আৰু উৎসাহন মই সেইখিনি হেক কৰিব পাৰিছোঁ। ভৱিষ্যতে মোৰ বহুতখিনি ইচ্ছা আছে। বৰ্তমান মই ডক্টৰ ৰবি বড়ো চিভিল হস্পিটেল মুছলপুৰত কাম কৰি আছোঁ এজ এ ক্লিনিকেল সাইকোলজিষ্ট, আৰু ৰিচাৰ্চ আৰু টিচিঙত মোৰ যোৱাৰ ইচ্ছা আছে। আৰু যদি সুবিধা পাওঁ মই আৰু ওপৰলৈ যাম বুলি আশা ৰাখিছোঁ। মোৰ ৰিচাৰ্চৰ বা গৱেষণাৰ বিষয়টো হৈছে কোৱালিটি অফ লাইফ, পাৰচিভ লনলিনেছ, সুইচাইডেল আইডিয়েশ্যন এণ্ড ৰিহেবিলিটেশ্যন ইছ্যুজ এণ্ড চেলেঞ্জেছ এমং কনভিক্টছ, মানে জেলত থকা যিবিলাক কয়দী তেওঁলোকৰ ওপৰত মোৰ গৱেষণাটো আছিলে। সৰুৰে পৰা হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত মই নৰ্থ লখিমপুৰ কলেজৰ পৰা পাছ কৰি মেডিকেল পঢ়িম বুলি ইচ্ছা আছিলে, যদিও MBBSত মই ক্লিয়াৰ নহ'ল। মই BSc নাৰ্ছিং কৰিলোঁ, লগতে MSc কৰি মই বাহিৰত যোৱাৰ ইচ্ছা আছিলে, কিন্তু মই MSc সাইকোলজিত যিহেতু জইন কৰিলোঁ, চ' মোৰ বিভাগটো সলনি হৈ গ'ল আৰু এতিয়া মই সাইকোলজিৰ এটা ভাল ফিল্ডত মই আছোঁ। সপোনটো বহুত ভালকৈ পূৰা হৈছে আৰু যথেষ্টখিনি কষ্ট আছিলে। লগতে মোৰ ইয়াৰ আঁৰত মোৰ হাজবেণ্ড মোৰ লগত 24 hours লাগি থাকে, আৰু তেওঁ নহ'লে হয়তো চাগে বহুতখিনি অসুবিধা হ'ল হয়। এজন বহুত ভাল ব্যক্তি, আৰু লগতে মোৰ সন্তান আছে, এতিয়া 4 মহীয়াতে সন্তান আছে। তেওঁৰ কাৰণে মই বহুত আনন্দ, আৰু যাতে এই শিশুটিও আগলৈ আগবাঢ়ি যাব পাৰিব, সেয়াই মোৰ আশা আছে। বহুত ভাল এটি প্ৰশ্ন। লগতে মই ইয়াৰ বিষয়ে বহুতখিনি কথা থাকিলেও এতিয়া বৰ্তমান যি যুগ চলি আছে, আমি বহুতখিনি এডাপ্টেবিলিটি মানে আমি উপাৰ্জন কৰিব লাগিব, মানে আমি আহৰণ কৰিব লাগে। বহুতখিনি বস্তু আনৰ পৰা শিকিব লাগিব, কেনেকৈ কি কৰা যায়, আৰু হয়তো বেয়া নিচাযুক্ত বস্তুৰ পৰা বহুতখিনি আঁতৰি থাকিবলৈ প্ৰচেষ্টা চলাইছে আমাৰ গভৰ্ণমেণ্টেও। আমি সেইখিনি যাতে শিকোঁ আৰু ভাল পথত যেন আমি চলি যাব পাৰিম। সংসাৰ, নতুন অভিজ্ঞতা, নতুন জীৱন, আৰু লগতে মই বহুত সুখী, আৰু যিখিনি মানুহ হিচাপে মই বিচাৰিছিলোঁ সকলো পাইছোঁ। আৰু বড়ো
শিকিব পাৰিছোঁ সেইকাৰণেও ভাল লাগিছে খুলুমবাই সেয়া শিকিছোঁ আৰু কিছুমান বস্তু শিকিব বাকী আছে কিছুমান শব্দবোৰ মোৰ কাৰণে অলপমান দিগদাৰ হ'ব পাৰে মন আছে নিশ্চয় আৰু বড়ো যিটো ট্ৰেডিশ্যন বা কালচাৰ বা বড়ো জাতিৰ যিখিনি সকলো বস্তু মোৰ বহুত প্ৰিয় বহুত ভাল লাগে खौरांनि खौरांगिरिखौबो सिगाङावनो साबायखर बावो जोंनिसिम सफैनायनि थाखाय आंथ' जोबोद गोजोननाय मोनदों दिनै गोबां स्ट्रागल खालायबाय अलमस्ट 4 years स्ट्रागल खालामबाय PhD नि थाखाय गोबां बिदिनो जेलफोराव थांनांदों जेलफोराव थांनानै बिदिनो कनविक्सफोरजों रायलायनांदों इन्टारभिउ लानांदों आरो स्टाडि खालामनांदों आरो हर सान बिदिनो खस्थ' खालामदोंमोन स' दिनै फाइनालि खस्थ' खालायनायनि फिथाइखौ मोनबाय PhD खौ कमप्लिट जाबाय बेनिखायनो गोजोननाय मोनदों इसोरखौबो हामबाय होनदों इसोरनि हेफाजाबजोंसो जों गासैखौबो मावफुंनो हायो स' इसोराबो जोंखौ आशीर्बाद खालामबाय आरो लोगोसे गोबां सुबुंफोर जोंनि बेकआव जायफ्रा बे PhD नि स्ट्रागलाव बे PhD नि लामायाव जायफ्रा हेफाजाब खालामदों बिथांमोनखौबो आंनि गोसो सिंनिफ्राय हाजासे हामबाय आरो हामबाय होननानै बुङो आथिखालाव डक्टर रुबि बर' सिभिल हस्पिटालाव बिथाङा क्लिनिकेल साइकोलजिस्ट बेयावनो मावगासिनो दङ लाइमोनफोरखौ आं बेखौनो बुंनो नाजायो जे नाजायोब्लाथाय हायै जेबो गैया स' गासैखौबो हायो स' जोंनि थांखि आरो उद्देश्यआ थि लामाजों खारोब्ला आरो जों नाजायोब्ला गासैखौबो मोनफुंनो हायो होननानै आं बुंनो सानो जोबोद गोजोननाय मोनदों जोबोद खस्थ'मोन जों जोबोद खस्थ'नि गेजेरजों बिदिनो स्टाडियाव थांनायावहाय माने इन्टारभिउ लानो थांनायावहाय बे कभिडनि समावबो बे गोबां बिदिनो पारमिसन मोनाखैमोन PhD नि जिथु रिसार्च खालामनांगौ दङ बे जेलफोराव थांनानै कनभिक्सफोरखौ इन्टारभिउ लानांगौ डाटा कालेक्ट खालायनांगौ दंमोन नालाय स' बेयावहाय पारमिसन मोनाखैमोन जोबोद खस्थ'नि गेजेरजों बे पारमिसन लानांगौ जादों लोगोसे वर्ल्ड हेल्थ अर्गेनाइजेसननिफ्रायबो बे पारमिसन लानांगौ जादों बेफोर गासैखौबो बे गासै पारमिसनखौ लानानैसो बे PhD नि रिसार्चखौ स्टार्ट खालामनो हादों आरो बेनि गेजेराव आरो गोबां बेफोरबायदिनो खस्थ'नि गेजेरजों दिनै PhD खौ कमप्लिट खालामनो हाबाय